এই গাইজ কি খবৰ আপোনালোকৰ? মোৰ খবৰ খুবেই ভাল আছোঁ। এইমছৰ বিচনাত এডমিট হৈ কিনে 6 মাহ আগত এডমিট হৈছিলোঁ হাৰ্নিয়া হোৱাৰ কাৰণে, আৰু হাৰ্নিয়া ইয়াতে মই অপাৰেশ্যন কৰিব নোৱাৰিলোঁ কিবা প্ৰব্লেমৰ কাৰণে, গৈ কিনে GMCত কৰিব লগা হ'ল। আকৌ আজি পুনৰবাৰ হাৰ্নিয়াই হৈছে। কি ক'ব আৰু গাইজ, কিয় হ'ল, কেনেকৈ হ'ল, কি কাৰণত হ'ল, পিছত ভিডিঅ'ত আপোনালোকে নিশ্চয় পাব। আপোনালোকে জাষ্ট এইটো মানে মোক আশীৰ্বাদ কৰক যিহেতু মোৰ অহাকালিৰ অপাৰেশ্যনটো সুন্দৰভাৱে হৈ যায়। এইবিলাক চব ৰেডি লগাই আজি ইভিনিং আহি এডমিট হৈছোঁ। আৰু লগতে আমাৰ মাজনী তাই এটা মানে হোলী খেলি আৱাজ একেবাৰে নোলোৱা হৈ গ'ল। তাইৰ আৱাজ নোলায়ে এতিয়া। আৱাজটো এতিয়া অকণমান আহিছে, কোনোবা টাইমত সেইখিনিও নালাগে, কিবা হাঁহৰ আৱাজটো যেন লগা হৈছে। ভিক্সক লৈ ঠাই ফুলে অলপ বোলে আৱাজ ওলাল তাইত। হোলী খেলাত কম হৈছে তাইৰ। খেলিছে ন? আৰু গাইজ ইয়াতে তাৰমানে পুৰা AC চলি থাকে। আমাৰতো AC থকা ইমান অভ্যাস নাই। ইয়াতে বহুত ঠাণ্ডা, মানে এইমছত মানে ভাবাতকৈ অলপ বেছি ঠাণ্ডা হৈ থাকে। সেইটো কাৰণে আপোনালোকে যদি কেতিয়াবা পেচেণ্ট ৰখিব লগা হয় বা ইয়াত এডমিট হ'ব আহে, এক্সট্ৰা কম্বল কাপোৰ বেছিকৈ লৈ আহিব। যোৱা ক'ত যাবা? তাই পানী আনিব যাব, যোৱা পানী লৈ ওচৰতে বাহিৰতে আছে পানী আনিব যাব। এতিয়া তুমি যোৱা, আৰু মোক এতিয়া মানে এই টেবলেট এটা খুৱাই দিলে, শ্লিপিং টেবলেট। এতিয়া মানে ৰাতি অলপ সেই হয় না, মানে অপাৰেশ্যন ভাব আহি থাকে। এনজাইটিৰ কাৰণে 2টা টেবলেট দিছে। এটা গেছৰ নেকি গম নাপাওঁ, এনজাইটিটো কমিবৰ কাৰণে, টোপনি ভাল হ'বৰ কাৰণে এতিয়া টেবলেটটো দি দিছে। এতিয়াতো খালোৱে মই। এতিয়া আৰু ৰাতি আৰু খোৱা লোৱা বন্ধ, 12টাৰ পিছৰ পৰা একো খাব হাক দিছে। এতিয়া আৰু বিন্দাছ টোপনি যাই থাকিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুন্দৰভাৱে অপাৰেশ্যন ছাকচেছ হয়। এতিয়া বাই বাই, গুড নাইট।